খুজি থমকি ৰওঁ আজি কিয় জানো থমকি ৰয় দুভৰি 22 বছৰ আগতে লিখা এটি গীত আৰু 11 বছৰ পূৰ্বে জুবিন গাৰ্গে গোৱা এটি গীত কোনে নুশুনা এটি গীত হয় নমস্কাৰ স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আজি এটি 11 বছৰ পূৰ্বে গোৱা জুবিন গাৰ্গৰ এটি গীত ৰিলিজ হৈছে মোৰ লগত আছে আমাৰ মৰমৰ কুমুদা গীতটো লিখিছিল 22 বছৰ পূৰ্বে কুমুদায়ে আৰু 11 বছৰ পূৰ্বে গীতটো গাইছিলে জুবিন গাৰ্গে কিন্তু ইমান বছৰ ধৰি এই গীতটো আজিলৈকে ৰিলিজ দিয়া নাই কিন্তু আজি ৰিলিজ দিছে সেই গীতটো কিয় কেনেকৈ সৃষ্টি হ'ল কি হ'ল তাৰ সন্দৰ্ভত আমি কথা পাতিম কোনটা গীতটো কেনেকৈ আপুনি সৃষ্টি কৰিছিলে 22 বছৰ আগতে লিখা গীত কিন্তু ইমান দিন আপুনি ৰিলিজ নিদিলে আজি ৰিলিজ দিলে আচলতে মই যেতিয়া গিটাৰ শিকিছিলোঁ তেতিয়া আমি কিবা কিবি সুৰ নতুনকৈ বনাইছিলোঁ বা গান লিখিবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া এটা নহয় মানে 4-5টা তেনেকুৱা ধৰণৰ গীত লিখিছিলোঁ আৰু নিজে সুৰ দিবলৈ চেষ্টা কৰিছিলোঁ এই গীতটো 22 বছৰমান আগতে এদিন হঠাৎ আহিল মনলৈ লিখিলোঁ আৰু সুৰো কৰিলোঁ তাৰপিছত গানটো তেনেকৈ ক'ৰবাত কেতিয়াবা বন্ধুবৰ্গৰ আড্ডাত গাই দিওঁ এদিন জুবিন গাৰ্গক লগ পালোঁ অকণমান গুণগুণাই দিলোঁ জুবিন গাৰ্গে ক'লে গানটো ভালকৈ কৰ মই গাই দিম তাৰপিছত গ'ল কিছুদিন তাৰপিছত আকৌ জুবিন গাৰ্গক বহুদিনৰ মূৰত লগ পালোঁ ক'লে গানটো কি হ'ল তোৰ তাৰপিছত দিগন্ত শৰ্মা আমাৰ MK ডিজিটেলৰ দিগন্ত দাক ক'লোঁ যে গানটো এনেকৈ কৰিব লাগিছিল জুবিন দাই গাব তাৰপিছত দিগন্ত দাক মই গাই দিলোঁ ষ্টুডিঅ'ত গানটো গাইড ট্ৰেকটো তাৰপিছত জুবিন গাৰ্গ এদিন আহিল মোকো মাতিলে আৰু গ'লোঁ ৰিংকু আছিলে ভিডিঅ' এডিটৰ ৰিংকু বৰা মই আমি 5 মিনিটত জুবিন গাৰ্গে ওৱান টেক গানটো গাই দিছিলে তাৰপিছত গানটো ৰেকৰ্ডিং হৈ গ'ল এদিন শুনিলোঁ দুদিন শুনিলোঁ তাৰপিছত মই অলপ বিজি হৈ গ'লোঁ কিবা কিবি কথাত সাংবাদিকতাৰ কামত ৰিচাৰ্চৰ কামত গানটোৰ কথা মই দিগন্তদাৰ লগতো পতা নাই ময়ো ব্যস্ত হৈ থাকোঁ দিগন্তদাও তেনেকৈ মানে এটা কানেকশ্যনটো এটা মানে গেপ এটা হৈ গ'ল তাৰপিছত থাকি গ'ল গানটো কেতিয়াবা দিগন্তদাক পালে আমি দুটা আলোচনা কৰোঁ গানটো উলিয়াব লাগিছিল কিন্তু নহয়গৈ ময়ো সময় দিব পৰা নাই তেনেকৈ বহুত ব্যক্তিগত জীৱনৰো ব্যস্ততা আহিল গানটো থাকি গ'ল আৰু এইবাৰ ভাবিলোঁ জুবিন গাৰ্গৰ যিহেতু 50 সংখ্যক জন্মদিন গানটোৰ কথা আমি দিগন্তদাৰ আৰু মই পাতিলোঁ যে আমি জন্মদিনৰ উপহাৰ ৰূপে জুবিন গাৰ্গে গোৱা 11 বছৰ আগতে পাহৰি যোৱা গান এটা আমি জুবিন গাৰ্গক উপহাৰ হিচাপে দিওঁ আৰু তেনেকৈ দিগন্তদাই কাম কৰিলে মিউজিকখিনি আচলতে কাম একো বাকী নাছিল মিউজিকখিনি জাষ্ট মিক্সিং কৰিব বাকী আছিলে মিক্সিংটো কৰিলে আৰু গানটো এতিয়া মনদীপে লিৰিকেল ভিডিঅ'টো বনাই দিলে আমাৰ গ্ৰাফিক্স এডিটৰ ডিজাইনাৰ আৰু এতিয়া আপোনালোকৰ সন্মুখত এই গানটো আৰু তুমি অলপমান শুনাই দিব পৰা গানটো কোনো কপিৰাইটৰ কথা নাই আমি অলপ গানটো শুনি লওঁ আৰু আমাৰ DY365ৰ অফিচত আজি গানটো ৰিলিজ কৰা হৈছিলে আৰু এনেকৈ DY365ৰ পৰিচালন সঞ্চালিকা দীপান্বিতা জয়ছোৱাল আৰু মুখ্য সম্পাদক অতুল ভিয়াৰ উপস্থিতিত এই গীতটিৰ শুভমুক্তি কৰা হয় গোটেইখিনি ইয়াতে নুশুনাও গানটো কোনটো ইউটিউব চেনেল দিছে অক্লান্তিকা ইউটিউব চেনেল এইটো AK প্ৰডাকশ্যনৰ ইউটিউব চেনেল হয় অক্লান্তিকা মোৰ ৱাইফৰ নাম গানটো AK প্ৰডাকশ্যন আমাৰ নিজৰে ঘৰুৱা প্ৰডাকশ্যন আৰু গানটোৰ প্ৰযোজনা অক্লান্তিকা শইকীয়াৰে মই লগত আছোঁ আৰু গতিকে গানটো শুনিব পাৰিব ইউটিউবত পাব ফেচবুকত Dr.Kumud দাস পেজত পাব আৰু আমাৰ যিকোনো একাউণ্টত বিচাৰিলে গানটো পাব আমি সকলোতে উপলব্ধ কৰি দিছোঁ মোৰ ডেছক্ৰিপশ্যনতো লিংকটো থাকিব আপোনালোকে গৈ গানটো শুনক কেনে পালে কমেণ্টত জনাব আৰু কুমুদা এই গানটোৰ কিবা ভিডিঅ'ৰ পৰা কিবা প্লেনিং আছে নেকি আচলতে ভিডিঅ' বহুত খৰচ হয় প্ৰায় 1 লাখ টকাৰ তলত আজিকালি ভাল গান এটা কৰিব দিগদাৰ হয় আৰু তেনেকৈ ভাল গান হৈছে বুলি কৈছে পালমাৰি গানটো কৰিব খোজা নাই যদি পইচা পাতি হয় লাহে ধীৰে তেতিয়া চেষ্টা এটা কৰি চাম এতিয়াই আজিয়ে কৰিম বুলি কাইলৈৰ পৰা আৰম্ভ কৰিম বুলি কৈ দিব পৰা পৰিৱেশ এটা নাই আচলতে